আজি ভিডিঅ'টো ঘৰৰ পৰা মানে আজি ঘৰতেনো কি কৰি আছোঁ তাকে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ। ঘৰত আজি অকণমান কাম কৰিলোঁ, শাক ৰোৱা, আৰু বৌ আৰু ময়ে দুইজনীয়ে শাক ৰুই কিনে আকৌ হাঙাৰবোৰ ভাল হোৱা নাই, পুৰণি হাঙাৰবোৰ আমি ৰিপেয়াৰ কৰিছোঁ মানে নেট দি কিনে। আকৌ এইবোৰ আমাৰ ঘৰত হ'ল জলকীয়া লাগি আছে। এই জলকীয়াটো হেনো এনেই পৰি আছে, মানে বহুত জ্বলা হয়, পেট পুৰে হেনো, সেইটো কাৰণে এনেকৈ খোৱা নহয়। আৰু এইজনী দেখিছেনে কেনেকৈ চকলেট খাই আছে তাই। চাং চকলেট গ দুখাওঁতে চকলেট গ চাং ইয়াতে বহাই থৈ দিছোঁ। ইপিনে শাকবাৰী তাতে সোমাওকৈ আছে। আৰু এয়া নেটখন আমি লৈ আহিলোঁ ইয়াতে, আৰু ইয়াতে শাকবোৰ ৰোৱা হৈছে। চাইডে গৈ আছোঁ আৰু দেখিছেনে কেনেকুৱা হৈ আছে। এইবোৰ আমি ভালকৈ দিম। ৰাতিপুৱা যিহেতু ৰ'দটো ইয়াতে পৰে, সেইটো কাৰণে আমি কাপোৰ মেলি থৈ দিছোঁ। আৰু চাইডৰ এইখিনি হেঙাৰখিনি ভালকৈ দিম, যাতে মুৰ্গী সোমাই আমাৰ শাক খেতি। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই।